তুমি ঘৰলৈ যোৱা নি? কিয়? তোমাৰ ভাইকো লৈ যোৱা, কিবা অশান্তি কৰি থাকে। মই কিয় অশান্তি কৰিম ন? মই মিছা কথা কওঁ তাই। হ'ব বল। কি কলি তই? নাম। পিছে এতিয়াও একে হৈ আছা নে সলনি হ'লা? মানে তোমাৰ খংটোৰ কথা কৈ আছোঁ। কিয়? এতিয়া জানো লগ পাই গম পোৱা নাই তুমি? ইমান দিনৰ মই তোমাক লগ পাইছোঁ, অলপতো টাইম লাগিবই। সেইটো বাৰু হয়, কিন্তু এতিয়াতো লগ পায়েই থাকিম। আচ্ছা, এই তোমাৰ ভাইটি ক'ত আছে? মানে বিবেক? ফাল্টু কথাবোৰ কৈ মোৰ মূৰটো গৰম নকৰিবি। পইচা লৈছ, পইচা দে। আৰে দিম নহয়, তয়ো দেখোন মোৰ পৰা লৈ থৈছ। মই ল'লেও তোক টাইমত ঘূৰাই দিওঁ। তই এতিয়া দিমকৈ কিমান দিন চতুৱাই আছ? হ'ব, কাইলৈ মই তোক চিয়ৰ দি দিম। এইবোৰ কথা কিন্তু আকৌ পাহি আগত নকবি। কিয়? 100 বাৰ ক'ম। তাই কথা ক'লি যে কিয়? নাই মই কাইলৈ চিয়ৰ দি আছোঁ। তাৰ কিবা লিলিমাই আছে, পিছত ফাদিল কৰিব লাগিব। তই সঁচাকৈ কৈছনে? কেতিয়া লগ পালি নো? কালি। আগতকৈ সি বহুত ধুনীয়া হ'ল। মইতো তাক প্ৰথম চিনিয়ে পোৱা নাছিলোঁ। সি একেবাৰে আহিল ন? ময়ো তাক এবাৰ লগ পাব লাগিছিল। ফোনত আমাৰ কথা বতৰা চলিয়ে থাকে। কি? তোক কিয় নাই কোৱা নেকি? ঐ যা ব'ল। বহুত দিনৰ পাছত তোমাক লগ পালোঁ। দাদাই লগ পোৱা হ'লে আৰু ভাল আছিলে। তাকে হেব, দাদাকতো বহুত দিন লগ পোৱাই নাই, সেইকাৰণে ভাবিলোঁ আজি লগেই পাওঁ। অলপ সময় ৰৈ দিয়ক, দাদা আহিবই। নাই নালাগে দিয়া, মানে মোৰ কাম অলপ আছে, যাওঁ। আৰু এইকেইদিনটো আছোৱেই, গতিকে লগটো পায়ে থাকিম। আহিবা এদিন টাইম লৈ ভাত খোৱাকৈ আহিবা। ঠিক আছে দিয়ক বৌ। যিদিনা আহিব মোক আগতীয়াকৈ কল কৰি দিব। বাৰু হ'ব দিয়া। আপোনাৰ নাম্বাৰটো কওকচোন। ফোন নাম্বাৰ হ'ব আপুনি বৰ টেঙৰ, সদায় আপুনি মোক মিছা কথা কয়। শপত, এইবাৰ তই কামটো কৰি দে, তোক যি লাগে তাকে দিম। যদি গালি খাওঁ তেতিয়া আপুনি মোক কি দিব? পাহি তেনেকৈ ছোৱালী নহয়, আপুনি জানেনে? জানো কাৰণেতো তাইক মই ভাল পাওঁ। প্লিজ এবাৰ কৰি দে। হ'ব, এইবাৰেই লাষ্ট। কিয় মানে? নামাতিবি তই মোক। তই অহা 3-4 দিনেই হ'ল, তথাপিতো এবাৰ মোক লগ কৰিবলৈ অহা নাই। আৰে বাবা, মই একদম টাইম পোৱা নাই, আৰু তোৰ কথাটো মই পাহিক সুধিয়ে আছোঁ। তাৰমানে তই তাইক লগ কৰিলি? সময় পালি, মোক লগ কৰিবলৈহে টাইম নাপালি। চা, এতিয়াতো টাইম আছে ন তোৰ কাৰণে। মোক এটা কথা কচোন। ক। বাদ দে। হয় নেকি? ঠিক আছে হ'ব দে, মই যাওঁ, তোকতো লগ পামেই আৰু দে। প্ৰথম আহি পাহিক লগ কৰিলে যে, কেছটো কি? তাইও মোক কথাটো নক'লে। আৰে বাবা, মই অহাৰ পৰা যে সকলোৱে মোক বেয়া পাই আছে কিয়? কিয় নাপাম? তুমি বোলে তাইৰ লগত ফোনত কথা পাতি থাকা। কাৰ লগত? ৰশ্মিৰ লগত। তোমাক কোনে ক'লে? আৰু মই আকৌ কিয় পাতিম তাইৰ লগত? চোৱা, তাই মিছা কৈছে। নাজানো, তাই কৈছে বাবেহে কৈছোঁ। এনেকৈ বেলেগৰ লগত কথা পাতিলে মই বেয়া পাওঁ। কিয়? লগ পালে ক'ম, এতিয়া বাই। আৰে শুনাচোন। এৰি দে দুখ পাইছো। দিবই লাগিব। নাই আহিলে মাক খুজিবা। নালাগে, মোক এতিয়াই লাগে। কি হ'লে পাহি? চোৱাচোন, তাক চকলেট লাগে। মই ক'ত পাওঁ বাৰু? নিদিয়া নহয়। তাইৰ লগত মই ধেমালিহে কৰিছিলোঁ। তুমি কি মোক বেয়া পাই আছা? চোৱা, এইবিলাক বেয়া পোৱা কথা নহয়। তুমি দেখোন জানাই তাই মানুহজনী অলপ চিৰিয়াছ বুলি।
তুমি আৰু তাই কি ৰিলেশ্যনত আছা নেকি? কি যে কথা কোৱা নহয়। তোমাক কথা এটা কওঁ, বেয়া পাবা নেকি? কি কথা কোৱা? মানে মই তোমাক লাইক কৰোঁ, ভাল পাব বিচাৰোঁ তোমাক। আৰে তুমি এইবিলাক কি কৈ আছা? সঁচাকে কৈছোঁ, মই তোমাক বহুত ভাল পাওঁ। আৰে বিশ্বাস কৰা তুমি মোক। আৰে শুনাচোন, শুনা না। অবিনাশ আমাৰ ঘৰলৈ আহিছিলে, মই যে গম নাপাওঁ। বেছি সময় নৰলেই। সি আমাৰ পাহিক ভাল পায় নি বাৰু? কি? লোকৰ কথানো তোমাক কিয় লাগে? এইবাৰ ভাত খোৱাকৈ আহিব নহয়, মই সুধিম, হ'ব? একদম নোৱাৰ। সি ইয়ালৈ আহিলে কথা বেয়া হ'ব। ভাই শুনাচোন, আৰে ভাই শুনা না, তুমি মোৰ কথা বুজিবলৈ চেষ্টা কৰা। তুমি যি ভাবিছা ভুল ভাবিছা। মোক আৰু তুমি একো কথা নুবুজাবা। বহুত বিশ্বাস কৰিছিলোঁ তোমাক, বহুত ভাল পাইছিলোঁ, কিন্তু সপোনবোৰ পূৰণ হোৱাৰ আগতে চব থান পান হৈ গ'ল। মই তোমাক কেনেকে বিশ্বাস দিওঁ যে মই ভুল কৰা নাই। প্লিজ প্লিজ শুনাচোন প্লিজ। নালাগে তুমি মোক বিশ্বাস দিবলৈ, মই সকলো উত্তৰ পাই গ'লোঁ। চাওঁ আৰে ভাই শুনাচোন, আৰে Shit! পাহিক ৰাজীৱে ভাল পায়, বঢ়িয়া তেন্তে। মোৰ ৰাস্তা ক্লিয়াৰ। কিয়? কথাটো মই বুজা নাই। মই ভাবিছিলোঁ পাহি আৰু অবিনাশ দাৰ মাজত কিবা এটা আছে। আজি মোৰ ডাউট ক্লিয়াৰ হ'ল। তাতে পাহিয়ে মোক আজি অবিনাশ দাৰ লগতো দেখিলে। বহুত সপোন নেদেখিবি। ৰাজীৱ দাইহে তাইক ভাল পায়, তাই ভাল নাপায় নহয়। মোক কথাটো কৈ দিবলৈ কয়, কিন্তু মইহে নকওঁ। অ' আৰু এটা কথা, কাৰোবাক জোৰ কৰি ভাল পাবলৈ চেষ্টা নকৰিবি, বেয়া কথা। তই এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ। তাই কিমান কান্দিছে জান? এইবোৰ কথা আমাৰ পৰা কিয় লুকুৱালি? আৰে লুকুৱাবলগীয়া একো নাই। তই মাত্ৰ তাইৰ জীৱনৰ পৰা আঁতৰি যা। তেতিয়া মানে তই সোমাব পাৰিবি। এইবোৰ আশা কেতিয়াও নকৰিবি। ভাই প্লিজ, তাইক মোক এবাৰটো লগ কৰিবলৈ ক প্লিজ। তই কোন? হ'ব যা। মই বাৰু ভুল কৰিলোঁ নেকি? কিয় মোক নিজকে দুখী দুখী লাগি আছে? স্নেহাই কোৱা কথাবোৰ সঁচা। নাই, মই পাহিক সঁচা কথাবোৰ কৈ দিব লাগে। কৈ দিব লাগে। হেল্ল'? এতিয়া মন বেয়া কৰি থাকিলে কি হ'ব? সঁচা কথাবোৰ গম পালি যেতিয়া তেওঁক তই এবাৰ লগ কৰ। মোৰ দেখোন তেওঁক লগ কৰিবলৈ সাহসী হোৱা নাই। ভুল তই কৰিছ, গতিকে সাহস গোটাই ক্ষমা তই খুজিব লাগিব। মই কোৱা মানুহ ক'লোঁ, বাকী তোৰ কথা। মই আহোঁ দে। ভাই তোমাক লগ পাবলৈ মই বহুত চেষ্টা কৰি আছিলোঁ। আজি তুমি আহিলা ভালেই হ'ল।
চোৱা মই একো ভুলেই কৰা নাই। মই সকলো গম পালোঁ। ভুল মোৰ। পাৰিলে মোক ক্ষমা কৰি দিবা। মই তোমাক মিছাতে সন্দেহ কৰি আছিলোঁ। তোমাকনো মই কি ক্ষমা কৰিম? তোমাৰ ঠাইত আন কোনোবা হোৱা হ'লে তেওঁ চাগে মোক তেনেকৈয়ে সন্দেহ কৰিলেহেঁতেন। আজিৰ পৰা আমাৰ মাজত সন্দেহ শব্দটো আৰু কেতিয়াও নাহিব। আৰু তুমি মুখেৰেও প্ৰকাশ নকৰিলেও তোমাৰ চকুত মোৰ প্ৰতি থকা প্ৰেমখিনি মই সদায় দেখি আহিছোঁ। ভাল পাওঁ তোমাক। সঁচা কথা ক'বলৈ গ'লে তোমাতেই বিলীন মই।